তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল ছাকচেছ আছামলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিল বহুতেই ভাল খবৰ। শীঘ্ৰে নিযুক্তি হ'ব কৃষি বিভাগত, আৰু এই কথা জনাইছে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই। আহকচোন তেওঁ কি কৈছে গোটেইখিনি আমি চাওঁ আহক এই ভিডিঅ'টোত। এই আপডেটটো আহিছে 22 জুন, মানে আজি আহিছে, আৰু ইয়াতে লিখিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা সুখবৰ। আজি এই সুখবৰটো দিছে কৃষিমন্ত্ৰী অতুল বৰাই। কৃষি বিভাগৰ 3 সহস্ৰাধিক খালী পদত অতি শীঘ্ৰে হ'ব নিযুক্তি। আজি মৰণ বীজ পাম পৰিদৰ্শন কৰি এই ঘোষণা কৰে মন্ত্ৰী অতুল বৰাই। তো বহুতে ডাঙৰ এটা আপডেট হয়, অতি শীঘ্ৰে হ'ব নিযুক্তি। কৃষি বিভাগৰ যিবিলাক মানে খালী হৈছে পদ, সেই পদসমূহত নিযুক্তি হ'ব বুলি কৃষিমন্ত্ৰীজনে জনায়, আৰু গ্ৰেড 3, গ্ৰেড 4 আৰু অন্যান্য ধৰণৰ পদ মুকলি হ'ব বুলি জনায় মন্ত্ৰীজনে। আৰু ইয়াতে লিখিছে নিযুক্তিৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে মাছ মাংস উৎপাদনৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাৰ ফিচাৰী আৰু এগ ফাৰ্ম স্থাপন কৰা হ'ব। আৰু এতিয়া আহিছোঁ নেক্সট আপডেটটোলৈ। তো নেক্সট আপডেটটোত কি লিখিছে, মন্ত্ৰীজনে কি কৈছিল, সকলোখিনি দেখুৱাই আছোঁ আপোনালোকক। তো কিছুদিন আগতে বাতৰি কাকতত প্ৰকাশ পাইছিল, আৰু মন্ত্ৰীজনে কৈছিল আগন্তুক বছৰত কৃষি আৰু পশুপালন বিভাগত খালী হৈ থকা 5,000 পদত নিযুক্তি দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে 5,000 পদত নিযুক্তি দিব কৃষি আৰু পশুপালন বিভাগত। তো বহুতে ডাঙৰ এটা আপডেট হয়, যিসকল বন্ধু বান্ধৱীয়ে অপেক্ষা কৰি আছিল কৃষি বিভাগ আৰু পশুপালন বিভাগৰ নিযুক্তিসমূহৰ বাবে, তো তেওঁলোকৰ বাবে এটা বহুতে ডাঙৰ আপডেট হয়। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকক দিবৰ বাবে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আজিলৈ ইমানে। জয় আই অসম।